গুড মৰ্নিং। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাতিপুৱা উঠি এনেকৈ আগফালে অকণমান ওলাই আহোঁ। আগফালে এনেকৈ ফুলবোৰ ফুলি থাকে, চায়ো ভাল লাগে। মোৰ এপাক চাই যাওঁ, সেউজীয়া সেউজীয়া হৈ থাকে। এতিয়া বাৰু তেনেকৈ ছিজন ফুল নাই, হ'লেও যি এপাহ দুপাহ ফুলি আছে সেয়াকে দেখুৱাই আজি মোৰ চেনেলৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি থাকে। ৰাতিপুৱা দেখিলে সকলোৰে মনটো ভালো লাগে বাৰু, সেইকাৰণে মই এপাক চাই যাওঁহি। উঠি পেলাই সদায় মই ৰাতিপুৱা এবাৰ আগফাল আহোঁ, আহি পেলাই ফুলবোৰ সেনেকৈ চাই যাওঁ। পানী দিব লগা থাকিলে পানী দি লওঁ। এনেকৈ দিয়াৰ পাছত এতিয়া বহুত দিন ফুলখিনিৰ লগত মই একো যত্ন কৰিব পৰা নাই, ফুলখিনি লাগিবও পৰা নাই, অলপ বেয়াই হৈ গৈছে বাৰু পাত চাত। হ'লেও আৰু সময় পালে মই আকৌ সেইখিনি ঠিক কৰিম বাৰু। এয়া চাওক, এতিয়া গা পা ধুই মই আজৰি হৈ আহিলোঁ একদম। আহি পেলাই মই এতিয়া এফালে যাওঁ, ক'লৈ যাওঁ মই আপোনালোকক লৈ যাম বাৰু, চাবচোন। আৰু আজি মনটো বহুত ভাল লাগি আছে মোৰ। কিয় ভাল লাগি আছে আপোনালোকে গম পাব। এয়া মায়েও গোসাঁই চাকি দিলে গা পা ধুই আহি। এয়া গোসাঁই ঘৰত ময়ো সেৱা কৰি ল'লোঁ। এয়া মই যে কৈছিলোঁ এফালে আহিছোঁ বুলি, ক'লৈ আহিছোঁ জানেনে? মই আমাৰ বাৰীলৈ আহিছোঁ। পালেং কৰিছে, মই পালেঙৰ পাত কেইটামান লৈ যাবলৈ আহিছোঁ। আজি পালেং দি কিবা এটা বনাওঁ, যদি দেখাব পাৰোঁ মই আপোনালোকক দেখাই দিম বাৰু। এয়া বহি লৈ পালেং পাত ছিগি আছোঁ, আৰু এইফালে ধনিয়াও আছে। এয়া যাওঁতে অকণমান ধনিয়াও ছিগি লৈ যাম বাৰু। মই একো দেখা পোৱা নাই, বহুত ৰ'দ যে, ৰ'দটো চকুতে লাগিছে। এইফালে এয়া সৰু সৰু লাই পুলি গজিছে বাৰু, এয়া লাই হৈ আছে, আমি খাই আছোঁ। অকণমানকৈ ঘৰতে কৰিছে, তাকে ঘৰতে খাই থাকিবলৈ হয় আৰু। এইফালে মূলা পুলিও দিছে, মূলা এয়া। তাৰপাছত এইফালে কবি পুলি ৰুইছেহে বাৰু, একদম সৰু সৰু হৈ আছে। এয়া ধৰিব পাৰিছোঁনে বাৰু? মই হ'লে ভালকৈ দেখাই নাই, ৰ'দটো পূৰা লাগি আছে যে। এইফালে এয়া মই ইয়াৰ পৰা পালেং ছিগি আছোঁ। এয়া অকণমান ছিগি হৈছে আৰু অকণমান ছিগিম। এয়া এইফালে এয়া ধনিয়া, এইফালে এয়া বেঙেনা। ঘৰতে খাব পৰাকৈ অকণকৈ ছিগি নিব পাৰোঁ, ভাল লাগে আৰু ঘৰৰ পাচলি সেনেকৈ ছিগি নি খাই। মই যে কৈছিলোঁ আজি মনটো বহুত ভাল। কিয় ভাল দেখাই আছোঁ ৰ'ব, কোন আহিছে। এইয়া মা আহিছে, চাহ খাব দিছোঁ। এয়া মাহী, এয়া মাহী, এয়া এয়া চাহ খাই আছে চবে। তাৰপাছত কি কৰোঁ সকলোখিনি দেখাই থাকিম, চাই থাকিব। পালেং যে আনিছিলোঁ, আলহীক একদম লগাই দিছোঁ। আলহী কি আৰু, আলহী হয় ঘৰৰ মানুহ। মাহীক একদম মোৰ কাপোৰ চাপোৰ এয়া চেঞ্জ কৰাই দিলোঁ, চেঞ্জ কৰাই এয়া পালেং কাটিব লগাই দিছোঁ। তাৰপিছত এতিয়া মই মাছ ফ্ৰাই কৰোঁ, পালেং দি বনাম, যদি পাৰোঁ অকণমান দেখাই দিম বাৰু। এয়া এতিয়া মাছ ফ্ৰাই কৰিম। এয়া মাছ ফ্ৰাই কৰিবৰ কাৰণে মই এয়া কেৰাহীত তেল দি দিছোঁ। সকলোৱে জানে মাছ ফ্ৰাই কৰিব, আৰু মই কৰি লওঁ মাছখিনি, তাৰপিছত পালেং দি বনাম। মাহঁতে একদম ৰুমত গৈ পূৰা মিক্সাৰ মাৰি আছে, আৰু এইফালে মই মাহীক পূৰা কামত লগাই দিছোঁ। এইফালে মাহীয়ে ভাজি আছে। কি ভাজিছে মাহী? সৰু আলু ভাজি আছোঁ। আৰু সেইফালে ভাত পাতি দিছে ন? সেইফালে ভাত এই মাছ ফ্ৰাই কৰি থৈছোঁ। মাহীয়ে বনাব পালেং শাকৰ তৰকাৰীটো, মই দেখাই দিম বাৰু কেনেকৈ বনাই অকণমানকৈ। আৰু এয়া ৰঙা আলু ভাজি আছোঁ। এইফালে এয়া ভাত পাতি দিছোঁ, জহা চাউলৰ ভাত। পাকঘৰত, এইফালে আমি পাকঘৰত লাগি আছোঁ, এইফালে আকৌ মায়ে তামোলত লাগি আছে, তামোল কাটি আছে। তাৰপিছত ৰ'ব, মায়ে কি কৰি আছে মই দেখাম দেই। মোৰ নগাঁৱৰ মায়ে, ৰ'ব 1 মিনিট, মনে গৈ আছোঁ। এয়া চাওক, এয়া দেখিলে নহয়? এয়া দেখিছে, এয়া শুই আছে। সেয়া পেহীয়ে পেপাৰ চাই আছে। এয়া চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে এয়া মই হাঁহৰ মাংস বনাব লৈছোঁ। ইয়াতে 1 কেজি আছে নেকি হাঁহৰ মাংস। এইফালে এয়া পিঁয়াজ, তেজপাত, কোমোৰা,
আলু, শুকান জলকীয়া। তাৰপিছত এই মিক্সিতে মছলাখিনি থৈ দিছোঁ আৰু মছলা লাগিব যে। সকলোৱেতো হাঁহৰ মাংস বনাব জানে, মই একেই বনাম বাৰু। একে বনোৱাৰ পাছত দেখাই দিম। মই আজি ৰেচিপিটো নিদিওঁ, মাহীয়ে বনোৱা পালেঙৰ ৰেচিপিটো দিম। মই হাঁহ বনাবৰ কাৰণে এয়া মছলা ভাজি আছোঁ, পিঁয়াজ মছলা। এইফালে মাহীয়ে এয়া পালেঙৰ জোল বনাব যে বিলাহী দি কৈছিলোঁ। ইয়াত কি দিলা মাহী এতিয়া? তেলত পাঁচফোৰণ আৰু শুকান জলকীয়া দিলোঁ। আৰু এতিয়া কি দিবা? এতিয়া পালেং দিম তোমাৰ। পালেং দিয়াৰ পিছত বিলাহী দিম। বিলাহী দি ভাজাৰ পাছত গৰম পানী দিম। তাৰপাছত মই দেখাই থাকিম বাৰু কি কি কৰে। এইফালে মাংস ফ্ৰাই কৰি আছোঁ, এইফালে এয়া পালেং ভাজি হ'ল, পানীও দিলে। এতিয়া মাছ দি আছে, দিয়া মাছ দি দিয়া তৰকাৰী। মাছ দি আছে পালেঙত যে এয়া যে মাছ দিলে। এতিয়া কিমান টাইমমান উতলাবা আৰু? এতিয়া মাছ দিয়াৰ পিছত 10 মিনিটমান উতলাম। তাৰপিছত তৰকাৰী ৰেডি হ'ব। ধনিয়া পাত দি দিম, নমোৱা বেয়া যে তৰকাৰী দিম। পালেঙৰ তৰকাৰী ৰেডি। এতিয়া ইয়াৰ জলকীয়া দুটা দি দিছে মাহীয়ে। এতিয়া ধনিয়া দি দিছে। এতিয়া নমাই থ'বা আৰু ন? এতিয়া নমাই থ'ম। এয়া ভাত মোৰ হৈ গ'ল, সকলোখিনি ৰেডি। এয়া খাব দিছোঁ আলহীক। এয়া ভাত, এয়া পালেং শাক মাছৰ তৰকাৰী, এয়া হাঁহৰ মাংস আৰু কোমোৰা, এয়া ডিম বইল, বেঙেনা পোৰা, আলু ভাজি, তাৰপাছত এয়া পেটু ভাজি পিঁয়াজৰ নল দি, তাৰপাছত এয়া মই বনোৱা আচাৰ জলফাই, এয়া জলকীয়া, নেমু, নিমখ। আচাৰৰ ৰেচিপিটো মানে মই তেতিয়া ব্লগ নবনাওঁ যে, নহ'লে আপোনালোকক দিব পাৰিলোঁ হয়, খাই বা কেনেকুৱা পায়। আৰু এয়া দালি। এইয়া ভাত খাই আছে চবেই। এইয়া অকণমানি কেনেকুৱা হৈছে খাবলৈ? ধুনীয়া হৈছে। তুমি বনাইছানে? মই বনাইছোঁ আৰু মানে মাহীয়ে অলপমান হেল্প কৰি দিছে, বাকী মই বনাইছোঁ আৰু। ভাল হৈছে, ধুনীয়া হৈছে, টেষ্টি। সকলোৰে ভাত পানী খোৱা হ'লনে? দুপৰীয়াৰ সাজ আমি খাই কৰি আহিলোঁ। মই বাৰু এতিয়া খাই আহিছোঁ, মাহঁতেতো অথনিয়ে খালে। খাই পেলাই এইয়া চবেই বিচনাত অৱস্থাটো চাওক। খাই কৰি চবেই বিচনাত এনেকৈ পৰি আছে। ময়ো এতিয়া সিহঁতৰ লগতে পৰি দিম আৰু। অকণ পিছত বাৰু যাবগৈ। মনটো বেয়াও লাগি আছে। বেয়াটো লাগিবই ন, ঘৰৰ মানুহ আহিলে বাৰু পঠাব মন নাযায়, কিন্তু হ'লেওতো পঠাব লাগিবই। চবৰে নিজা নিজা সংসাৰ আছে যেতিয়া যাবগৈ। মনত দুখ লাগিছে বাৰু। যিমান ভাল লাগি আছিলে, এতিয়া যোৱাৰ সময়ত সিমান বেয়াও লাগিছে বাৰু। উপায় নাই, এতিয়া অলপ ইহঁতে ৰেষ্ট লৈ লওক, ময়ো অলপ ইহঁতৰ লগত কথা পাতি লওঁ। পাতি কৰি এতিয়া চব চাহ খাই আকৌ ওলালে। এয়া মই আগবাঢ়িবৰ কাৰণে আহিছোঁ আৰু বাটলৈ। এয়া চব আহি আছে। এটা বস্তু চাব হা, মোৰ ঘৰৰ পৰা কি লৈ গৈছে চাব। দেখাইছোঁ, আপোনালোকে নাহাঁহিব। এয়া চাওক, ফুলে চুলে লৈ ওলাইছে। এয়া চব মই আগবঢ়াব আহিছোঁ। ঠিক আছে তেনেহ'লে মই আগবঢ়াই আহিছোঁ দেই। এতিয়া আগবঢ়াই আহিলোঁ, মাহঁতো গ'ল বাৰু। মনটো একদম বেয়া লাগি গৈছে মানে। ঘৰৰ মানুহখিনি আহিলে গুচি গ'লে বহুত বেয়া লাগে। আগবঢ়াই থৈ আহিলোঁ। এতিয়া আহি আছোঁ আৰু মই ৰুমলৈ। এতিয়া ৰুমটো অলপ খেলি মেলি হৈ আছে, ৰুমটো অলপ চিজিল কৰি লওঁ। চিজিল কৰি মেলি মই অলপ ফ্ৰেছ হৈ লওঁ, অলপ ৰেষ্ট কৰিম, তাৰপিছত দেখাই আছোঁ আৰু। এয়া চাওক, ৰুমটো একদম অৱস্থা নাইকিয়া হৈ আছে, চব খেলি মেলি হৈ আছে মানে। এতিয়া মই এইবোৰ চাফা কৰি লওঁ আৰু কৰি পেলাইতো ভিডিঅ' কৰিবও মন যোৱা নাই, মানে একো কামো কৰিব মন যোৱা নাই। মনটো ইমান বেয়া লাগিছে, কিন্তু কি কৰিম, কৰিবতো লাগিবই। তাৰপিছত ৰাতি একো নেদেখাওঁ, ভিডিঅ'টো ইয়াতে সামৰি দিম এতিয়া। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।